আৰু নতুন যেহেতু শিক্ষানীতি আহিব গতিকে অহাবাৰৰ পৰা মেট্ৰিক পৰীক্ষা থাকিব নে নাথাকে সেতুক লৈ এইটো আপোনালোকৰ ক'ৰ পৰা এই ভুল ধাৰণাটো আহিলে মই আচৰিত ক'ৰ পৰা এই চিন্তাটো কেনেকৈ আহিল মই আচৰিত ক'তোতো শিক্ষানীতিয়ে কোৱা নাই ক্লাছ 10ৰ পৰীক্ষাটো নোহোৱা হৈ যাব বুলিতো ক'তো কোৱা নাই ক্লাছ 10ৰ পৰীক্ষা আগৰ পৰা যেনেধৰণে অনুষ্ঠিত হৈ আছে ক্লাছ 10ৰ পৰীক্ষাটোকে আমি HSLC পৰীক্ষা বুলি কওঁ বা এইটোকে আমি মেট্ৰিক পৰীক্ষা বুলি কওঁ ক্লাছ 10ৰ পৰীক্ষা আগতে যেনেধৰণে অনুষ্ঠিত হৈছিল তেনেকৈ এতিয়াও অনুষ্ঠিত হৈছে ভৱিষ্যতেও অনুষ্ঠিত হ'ব আৰু যিটো ষ্টেণ্ড কৰা ইয়াত আমাৰ অসমৰ এটা ঐতিহ্য আছে পৰম্পৰা আছে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কোনে ষ্টেণ্ড কৰিলে এইটোক লৈ এটা প্ৰতিযোগিতা থাকে গতিকে এই প্ৰথম 10টা স্থানৰ এই ব্যৱস্থাটোও থাকিব হাই মাদ্ৰাছা এইটো আমাৰ শেষবাৰৰ বাবে অনুষ্ঠিত 2022ত হাই মাদ্ৰাছা আমাৰ অনুষ্ঠিত হ'ল ইয়াৰ পাছৰ পৰা 2023ত আমি যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত হৈয়ে গ'ল গতিকে আৰু ইয়াৰ পাছত মাদ্ৰাছা হাই মাদ্ৰাছা এইটো আমাৰ শেষবাৰৰ বাবে অনুষ্ঠিত 2022ত হাই মাদ্ৰাছা আমাৰ অনুষ্ঠিত হ'ল